নমস্কাৰ, জ্ঞানদীপ লাইফছ এণ্ড ৱৰ্ল্ড চেনেলত আপোনালোকৰ স্বাগতম। আজি আপোনালোকক আমি গৰুৰ হিতৰ বিষয়ে দেখুৱাব লাগিছোঁ আৰু আপোনালোকৰ গৰুৰ হিত কেনেকৈ আহে আৰু গৰুৰ হিতৰ লক্ষণবিলাক কি কি হয় আৰু কি কি দেখা যায় আৰু কেনেকুৱা লক্ষণ থাকে তো চাওক। আৰু হিতত আহিলে গৰুৱে আপোনালোকে শুনিছেই চিঞৰি আছে, কিছুমান গৰুৱে চিঞৰে আৰু কিছুমান গৰুৱে নিচিঞৰে। আৰু এয়া চাওক আপোনালোকে বেক চাইডে যিটো বিজলুৱা বগা বগা পদাৰ্থ এটা ওলাইছে আৰু সেইটোক আপোনাৰ ইংলিছত মিউকছ বুলি কয়। আৰু সেইটো বগা বগা আপোনাৰ পানীৰ নিচিনা ওলাই থাকে সেইটো। আৰু আপোনালোকে যেতিয়াই সেইটো দেখা পাব আপোনালোকে গম পাব যে গৰুজনী বা আমাৰ গাইজনী হিতত আহিছে। আৰু হিতত অহা আজি আমি ভিডিঅ'টোত আপোনালোকক দেখুওৱা মূলত হৈছে যে কেনেকৈ আপোনাৰ গৰু হিতত আহিলে আপোনালোকক গম পাব আৰু হিত আহিছে নে নাই, কেনেকৈ চিউৰিটিটো গম পাব। তো সেইটো মই আপোনালোকক আজি লক্ষণ দেখুৱাবৰ কাৰণে এইটো ভিডিঅ' বনালোঁ। আৰু গাইজনী আপোনালোকৰ গাইবিলাকৰ আপোনালোকৰ দেখিব যে বেক চাইডে বগা বগা পানী ওলাব, যিটো মিউকছ বুলি কয়। যদি সেই পানীটো ওলাই থাকে তো গম পাব যে আপোনালোকে গাইজনী হিতত আহিছে। আৰু যদি সেইটো নোলায় তেনেহ'লে আপোনালোকে খুব চিঞৰিব গৰুবিলাকে। আৰু লগে লগে আপোনাৰ আৰু এটা লক্ষণ পাব, নেজ জোকাৰি থাকিব, নেজ মাৰি থাকিব। তো এইখিনি লক্ষণ দেখা যায়। আৰু হিতত আহিলে আপোনালোকে এনেকৈয়ে গম পাব। আৰু আজিৰ ভিডিঅ'টো মই বনোৱাৰ উদ্দেশ্য এইটোৱে আছিল যে গাই গৰুবিলাকৰ হিতটো আপোনালোকে গম পায় যে হিত আহিছে বুলি। তো বহুতসকলে নাজানিছিল। তো এইটো চাওক আপোনালোকে বগা বগা এনেকুৱা পানী আঠাদৰীয়া পানী এটা ওলায়। তো এইটো মিউকছ বুলি কোৱা যায় ইংলিছত। আৰু আপোনালোকে গম পাব যে ইয়াৰ ফলতে গৰুজনী হিতত আহিছে আৰু আমি চিমেণ্টটো ইউজ কৰিব লাগে বা ইনজেকশ্যনটো দিব লাগে। আৰু তেতিয়াই আপোনালোকে তাইক প্ৰেগনেঞ্চিৰ কাৰণে চিমেণ্টটো ইউজ কৰিব পাৰিব, ইনজেকশ্যন দিব পাৰিব। আৰু সিমানেই কথা। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক আপোনালোকে। আৰু আপোনালোকে গম পালে যে গৰম হ'লে কি কি চিমটম দেখায় গৰুৱে। তো যিসকলে গৰু ৰাখে আপোনালোকে গম পাব। আৰু যিসকলে গৰুৰ বিষয়ে কম জানে বা যিসকলে নতুন সেইসকলে গম পাব যে গৰু হিত আহিলে এনেকৈ লক্ষণবিলাক হয়। আৰু তেনেকৈয়ে আপোনালোকে নতুনকৈ গৰু ৰখাসকলে গম পাব। আৰু যিসকলে আপোনাৰ মোক কৈ আছিলে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই লওক, তেতিয়া কথাটো বুজি পাব আপোনালোকে। যিসকলে কৈছিল যে দাদা হিতত আহিলে কেনেকৈ গম পাম বুলি আমাক, তো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চালে ইয়াত মই কথাখিনি জনাই দিছোঁ কি কি দেখা পায়, কেনেকুৱা ধৰণৰ লক্ষণ থাকে। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। আৰু আমাৰ চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে আপোনালোকে এনেকুৱা ফাৰ্মিং এগ্ৰিকালচাৰ আৰু কাল্টিভেশ্যন ৰিলেটেড ভিডিঅ'বিলাক আপোনালোকে ন'টিচ সময়মতে পাই থাকে। ধন্যবাদ।